সকলৰ আজি আমি উপস্থিত আছোঁ আমাৰ এই গাঁৱৰ এখন দলং বনোৱা কামত। আপোনালোকে দেখিব পাইছে বৰ্তমান আমি গৈ আছোঁ চাহ খাবলৈ। দলঙৰ কাৰুকাৰ্য চলি আছে বৰ্তমান। বহুতো ইয়াত দেখিছে এটা কালভাৰ পাৰ হৈছে, ঠিক নদীৰ পৰা ডাইৰেক্ট যোনটো আহিছে পুল হয়তো, আৰু আমি বৰ্তমান পানী পাৰ হৈছোঁ। আৰু বেছি নহয় মানে কি ইয়াত গৰু পাৰ হ'বৰ কাৰণে যি আমাৰ সমস্যা, তাৰ বাবে এই দলংখন বনোৱা হৈছে। দেখিব পাৰিছে চৰকাৰক আমি বহুতো আবেদন কৰা হৈছে, ৰাইজ মিলি, আমি নহয় ৰাইজ মিলি সকলো ডাঙৰ ডাঙৰ লোকসকল। কিন্তু চৰকাৰেতো প্ৰতিশ্ৰুতি দিয়ে, কিন্তু আজিলৈকে দলংখনৰ কাম হোৱা নাই। আমি সেইকাৰণে নিজে বনাইছোঁ। ইয়াত দুবাৰ বনোৱা হ'ল। এনেকৈ বছৰি বছৰি যদি বনাই থকা আমাৰ বাঁহৰ বহুত নাটনি হ'ব নে কি কয়। দেখিব পাইছে সকলোৱে ইয়াত চাহ খাইছে। এই আমাৰ বয়োজ্যেষ্ঠ লোকসকল আছে ইয়াত বহি, আমি চাহ খাইছোঁ। ইয়াত সকলো বহি চাহ খাই আছে। এয়া দেখিব পাইছে সকলোৱে চাহ খাবৰ বাবে বহিছে বৰ্তমান একেলগে, আৰু চাহ খোৱাৰ পিছত আকৌ হয়তো কামত লাগিব। কেৱল সুদা লাল চাহ, কাৰণ চৰকাৰে যি নকৰে সেয়া আমাৰ গাঁৱৰ সমাজ ৰাইজ মিলি কৰিবলগীয়া হৈছে। দলংখন অকণ জুম কৰিছোঁ, মোবাইল কেমেৰা যি নহয় পাতিব পাৰে। খানা বনি আছে বৰ্তমান। খিচিৰি নহয়, ভাত বনাইছে। সেয়া ভাত মাথাউৰি চাফা কৰি থকা হৈছে। এয়া দেখিব পাইছে যাতে ইয়াৰ পৰা আপোনাৰ চিধাকৈ বাঁহ এনেকৈ দিব পাৰে। আমি দেখুৱাব বিচাৰিছোঁ যে আমাৰ পাছফালে ৰেলৰ দলং আছে। আপোনালোকে দেখিব পাইছে যে আমাৰ ইয়াতো বহুতো আছে যি চৰকাৰী কৰ্ম কাৰ্যত ব্যস্ত, কিন্তু তথাপিও আমাৰ গাঁৱৰ কামত আহিছে। দেখিব পাইছে আমাৰ মৰমৰ নিতুদা, কিবা দুষাৰমান ক'ব নকয়? কৈ দিয়ক, নিউজ চেনেলত যাব, ইউটিউবত কওক। কেনেকুৱা লাগিছে আপোনাৰ কাম কৰি? অভিজ্ঞতাটো কৈ দিয়ক। কাম কৰা মানে আগৰো কাম কৰোঁ, এতিয়াও ভাল লাগিছে। আমাৰ মানে জানটোৰ মাজত গৰু ছাগলী অনেক মানুহজনৰ অহা যাতায়াতৰ সুবিধাটো এতিয়া মানে এখন হেৰি বনাইছে, বাঁহৰ দলং বনাই আছোঁ বাৰু। মানুহৰ অহা যোৱা, গৰু ছাগলী অহা যোৱা সুবিধাৰ কাৰণে কাৰণ চৰকাৰে একো নকৰে। দেখিব পাইছে চৰকাৰে আমাক এতিয়ালৈকে এখন দলং বনাই দিয়া নাই, যাৰ বাবে আমাৰ গাঁৱৰ ৰাইজৰ ল'ৰা ডেকা সকলো মিলি পেলাই এই দলঙৰ কাম কৰা হৈছে। দেখিব পাইছে দলং বৰ্তমান বনি আছে, আৰু খানাও বনি আছে লগতে, অলপ দেৰিকৈ খাব পাব। পাইছে বতৰটো বহুত ৰ'দ, ক'তো গছ নাই, ৰাইজে তেনেকৈয়ে কাম কৰি আছে। নিজৰ গাঁৱৰ বাবে কৰিবই লাগিব। আমি দেখিব পাইছে গোটেই ৰ'দ, একদম খৰাং বতৰ, আকাশ পৰিচ্ছন্ন দেখিব পাৰিছে। এতিয়া বহুত দূৰ অলপ আহি পেলাই এজোপা গছ পাইছোঁ, যেন তেন ওচৰতে এটি শিৱলিংগ আছে ধুনীয়া। ৰাইজৰ যি কষ্ট যাতে জল্দি সম্পূৰ্ণ হয়। দেখিব পাইছে এইফালে বাগান আছে আমাৰ, ৰেলৰ দলং, সুন্দৰ পৰিৱেশ। যদি ইচ্ছা কৰে চাব যাব পাৰে। ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে যদিও ৰ'দ বতৰ। প্ৰদূষণটো অলপ কমা গৈছে লকডাউনৰ বাবে। বহুত দিনত কাম কৰি লকডাউন যদিও ভালেই লাগিছে, কষ্ট কৰা হৈছে সকলোৱে, ভাল লাগিছে নিশ্চয়। দেখিব পাইছে আমাৰ বৰ্তাও ওচৰৰে। এয়া যি দেখিব পাইছে ওচৰতে খাল, আৰু এই ৰাস্তাৰ সিফালে আপোনাৰ দলঙৰ কাম চলি আছে বৰ্তমান, ৰাইজে কৰি আছে, ময়ো কৰি আছোঁ, কিন্তু অলপ ভিডিঅ' কৰিছোঁ মাজে মাজে। এয়া আমাৰ বাঁহৰ কাম, আকাশ পৰিচ্ছন্ন। লকডাউনৰ বাবে যি পলিউশ্যন, সেই পলিউশ্যন কম হোৱা দেখা গৈছে। দেখুৱাইছোঁ হয়, তাৰ পৰা অহা হৈছোঁ। তাতো কিছু লোকে জিৰাইছে, গৈ অলপ ভাগৰ জিৰাইছে। আৰু বহুতো দেখুৱাব আছে, দেখুৱাই গৈ আছোঁ, মোৰ লগত চাই গৈ থাকক। সেয়া দেখিব পাইছে এইখনেই আমাৰ দলং যি সকলোৱে মিলি বনোৱা হৈছে। আজি 2 নম্বৰ দিন বনাই থকা আমাৰ। এয়া তলত দেখিব পাইছে খুঁটা, আৰু সেয়া বহি আছে এওঁলোক, এয়া বৰ্তা ওচৰৰে। আৰু এয়া দেখিব পাইছে সকলোৱে হাতে কামে কৰি আছে। ময়ো কৰি আছোঁ বাৰু, কিন্তু মাজে মাজে অলপ ভিডিঅ' কৰিবলগীয়া হৈছে।
কিছু লোকে জিৰাইছে অলপ ভাগৰ আৰু কিছু লোকে কাম কৰিছে আগলৈ খৈয়া আপোনাৰ দেখিছে মথাউৰিত জুই লগাইছে যাতে এফালে ৰাস্তাটো ভালছে ক্লিয়াৰকৈ উলিয়াব পাৰে এটা দেখিছে আমাৰ এয়া কষ্ট কৰা এটা কোনে ক'ব পাৰিব শিক্ষিত ল'ৰাই যে কষ্ট কৰিব নোৱাৰে এইটো কথা নহয় যে সকলোৱে কষ্ট কৰিব পাৰে ইয়াত বয়সৰ কোনো সীমা নাই 12 বছৰৰ পৰা একদম বৃদ্ধলৈকে আছে ইয়াত আৰু বিশেষকৈ এই গছজোপাই অলপ ৰেহাই দিছে বিশেষকৈ বহুতেই সুন্দৰ পৰিৱেশ এক আমাৰ বন্ধু মোহন নাথ কিবা ক'ব নেকি কেনেকুৱা আছে আজি কাম কৰি ভালেই লাগিছে কাম কৰি বাৰু ৰাইজৰ হকে কাম কৰি ঠিকে আছে অলপ লেভেল দিছে মোবাইলত মানে আৰুনো কি দেখুৱাম আপোনালোকক দেখুৱাব বহুত আছে হয়তো আজি কাম খতম নহ'ব কাৰণ এতিয়ালৈকে 2 দিন লগা হৈছে আমাৰ কামত এয়া আমাৰ দাদা ভাইটি সকলোৱে লাগি আছে একেলগ হৈ দেখিব পাইছে এনেই নকয়তো মানুহে বোলে অসমীয়া ল'ৰাই বাঁহতে সপোন ৰচিব পাৰে তাৰে এতিয়া প্ৰতিভাবিলাক জিলিকি পৰিছে সকলোৱে যে ভাবে যে এনি টাইম মানুহে মোবাইলতে বিজি থাকে সেইটো নহয় কামো ঠিক তেনেদৰে গুৰুত্বপূৰ্ণ আমাৰ জীৱনৰ কাৰণে দেখিব পাইছে সকলোৱে হাতে কামে কৰি গৈ আছে ধোঁৱা আপোনালোকে দেখিব পাইছে মাথাউৰিত পুৰা যিমান মানে আপোনাৰ শুকান পাত জংঘল আছে সকলো জ্বলাই দিয়া হৈছে এইটো আমাৰ এক গাঁৱৰ হৈ প্ৰথম ভিডিঅ' আজিলৈ ইমানখিনি ধন্যবাদ